মিছা কথাৰ ঠেং চুটি। ঠেং চুটি অৰ্থাৎ এখন ভৰি চুটি থকা মানুহক ভৰি এখন চুটি থকা বুলি তেওঁক অলপ দূৰ খোজ কঢ়াৰ পাছতেই আনে ধৰিব পাৰিব। তেনে লোক বহু দূৰলৈকে বা বেগাই খোজ পেলাব নোৱাৰিব, নতুবা কিছু দূৰ খোজ লোৱাৰ পাছত ভাগৰি পৰিব। তেনেদৰে মিছা কথা কোৱা লোকৰ ক্ষেত্ৰত যে প্ৰতিৰূপ অৱস্থা হ'ব, এই যোজনাৰ দ্বাৰা উক্ত কথাষাৰৰ যুক্তি দাঙি ধৰিছে। গতিকে মিছা কথাৰ দিনো বৰ দীঘল নহয়। এবাৰ মিছা কথাৰ প্ৰমাণ পালে সেই লোক ভৱিষ্যতৰ বাবে মিছলীয়া বুলি পৰিগণিত হ'ব। মিছা কথাৰে প্ৰথম অৱস্থাত কৃতকাৰ্যতা আনিলেও পিছত তাৰ লগত সামঞ্জস্য থকা সকলো বিষয়তে মিছা মাতিব লাগিব। কেতিয়াবা মিছা কথাই মানুহক বিপদত যে নেপেলাব সেই কথাও নুই কৰিব নোৱাৰি। গতিকে ভৰি চুটি হোৱাটো যিদৰে কোনেও কাম্য নকৰে, তেনেদৰে মিছা কথাকো যাতে কোনেও আশ্ৰয় নিদিয়ে। ধন্যবাদ।